নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰে অহা কেইমাহমানৰ ভিতৰতে যি বহু হাজাৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত লৈছে সেই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কি কয় এবাৰ শুনো আহক। গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ যে এই নিযুক্তিত কোনেও এটকাও কতো ঘোষ দিবলগীয়া হোৱা নাই, কতো দুৰ্নীতি হ'বলগীয়া হোৱা নাই। আজিৰ দিনত আমি ক'ব গ'লে প্ৰায় 28,000 নিযুক্তি আমাৰ চৰকাৰখনৰ দিনত আমি সমাপন কৰিব পাৰিলোঁ। অহা মাহত আমি আৰু 7-8,000 নিযুক্তি দিবলৈ চেষ্টা কৰিম। জুলাই মাহৰ 15 তাৰিখৰ আগতে হওক আমি আৰু 7-8,000 নিযুক্তি নিয়মীয়া নিযুক্তি দিয়াৰ বাবে আমি সংকল্প হাতত লৈছোঁ। সমান্তৰালভাৱে জুলাই মাহৰ শেষৰ সপ্তাহত আৰু 26,000 নিযুক্তিৰ বাবে আমি লিখিত পৰীক্ষাৰ কাম হাতত ল'ম। অৰ্থাৎ আমি আমাৰ নিৰ্দিষ্ট গতিত আমি ধাৱমান হৈছোঁ যে আমি 1 লাখ নিযুক্তিৰ সংকল্প আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম।